জুৰিয়েৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। প্ৰতিনিশাৰ পৰাই শাৰী পাতি ভেকচিনৰ কুপনৰ কাৰণে অপেক্ষা কৰি আছিল প্ৰায় 1000ৰ পৰা 1500 লোক, যাৰ মাজত আছিল অধিক সংখ্যক মহিলা। কিন্তু চিকিৎসাকৰ্মীয়ে দিনৰ 11 মান বজাত মাত্ৰ 300 ভেকচিনৰ কুপন লৈ উপস্থিত হৈছিল উক্ত ভেকচিন কেন্দ্ৰখনত। সীমিত কুপন 1000ৰ পৰা 1500 মানুহৰ মাজত বিতৰণ কৰালৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। কোভিড ভেকচিনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয় তীব্ৰ ঠেলা হেঁচাৰ লগতে বাকযুদ্ধ। প্ৰতিনিশাৰ পৰা শাৰী পাতি ভেকচিনৰ কুপন নাপাই ঘৰমুখ হ'বলগীয়া হয় অধিক সংখ্যক লোক। এয়া জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰ উত্তপ্ত পৰিস্থিতি। এতিয়া কুপন পোৱা নাই। কেতিয়া আহিছিলা? ৰাতিপুৱা 6টা মানত। 6টা মানত আহিছা? এতিয়া 12টা মান বাজি গৈছে না? কুপন দিয়া নাই নেকি? নাই দিয়া। কি ক'লে সিহঁতে? শেষ হৈ গ'ল বোলে। কিমান কুপন দিছে? দিছে শুনা গৈছে 300 মান দিছে। এতিয়া বাকী নাই। মানে ভেকচিনৰ মানুহ কিমান আহিছিল আজি? প্ৰায় 1000 মান হ'ব। 1000 মান মানুহৰ মাজত 300 কুপন দিছে। 300 দিছে। কেন্দ্ৰখনৰ নাম কি? মোৰ নাম চঞ্চল নেওগ। কেন্দ্ৰখনৰ নাম কি? বগৰীগুৰি। ইয়াতে বহুত মানুহ জমা হৈছে। বহুত মানুহ জমা হৈছে ইয়াত। আপোনালোকে কিবা এডভাইচ কৰিছিল নেকি যে বহুত মানুহ জমা হৈছে? চবে কি যিবিলাক কুপন পোৱা নাই সিহঁতৰ কি? বেলেগ দিনাখন আহিব। কালি দিব নেকি? কালি ইয়াত